জেস্মি অকমান এইফালে আহিবাচোন। দেউতা মোক মাতিছিলে। মই তোমাকেই মাতিছিলোঁ। আহাচোন, ওচৰলৈ আহা। বাৰু কোৱাচোন, আজি তুমি দিনত কি কি পঢ়িলা আৰু কি কি কাম কৰিলা? আজি মই পৰিৱেশ পঢ়িলোঁ, অসমীয়া পঢ়িলোঁ আৰু পুৰণা পঢ়িলোঁ। বাৰু ঠিকেই আছে, ভাল কাম কৰিছা। টিকিলিও আহিছা? আহা আহা, কি হ'ল তুমি আজি কান্দি কাটি আহিছা যে, কথাটোনো কি? কথাটো মানে সেইটোহে। মই আকৌ ভাবিছিলোঁ তোমাক মায়ে আজি মাৰিলে বুলি ভাবিছিলোঁ। বাৰু একো নহয় দিয়া, চুলিখিনি তোমাৰ বহুত এসপ্তাহত এবাৰ হ'লেও চাবোনেৰে ধুব লাগে, তেতিয়া চুলি পৰিষ্কাৰ হৈ থাকে, বুজিছানে? বাৰু হ'ব, আজি মই তোমালোকক কেইটামান প্ৰশ্ন সুধিম। তোমালোকে মোক উত্তৰবিলাক ক'ব লাগিব, দুইজনে ক'ব লাগিব। জেস্মিয়েও ক'ব লাগিব আৰু টিকিলিও ক'ব লাগিব দেই। হ'ব বাৰু। বাৰু ঠিক আছে, এতিয়া মই তোমালোকক প্ৰশ্নবিলাক এফালৰ পৰা সুধি যাম, তোমালোকে উত্তৰবিলাক দিবা। প্ৰথম প্ৰশ্নটো হৈছে যে এসপ্তাহত কিমান দিন থাকে বাৰু? এসপ্তাহত দেউতা 7 দিন থাকে। ঠিকেই আছে। বাৰু টিকিলিক এবাৰ সোধোঁ দেই। বাৰু টিকিলি, কোৱাচোন যে তোমালোকৰ যে এই যে নেওতা কিতাপখন আছে, তুমি ভালদৰে পঢ়িব জানা নহয়? তাৰে 1ৰ পৰা 10লৈকে তুমি মাতি শুনোৱাচোন। বঢ়িয়া হৈছে, পাৰিবা আৰু ভালদৰে পঢ়িবা দেই। এবাৰ জেস্মিয়ে কোৱা যে এমাহত কেইটা সপ্তাহ থাকে? এমাহত 4টা সপ্তাহ থাকে। বাৰু এবছৰত কেইমাহ থাকে বাৰু, ক'ব পাৰিবানে? পাৰিম দেউতা, এবছৰত 12টা মাহ থাকে। এবছৰত 12টা মাহ থাকে। আৰু এতিয়া কোৱা, এবছৰত বাৰু কিমান দিন থাকে? এবছৰত 365 দিন থাকে। বাৰু এতিয়াতো তোমাৰ জুন মাহ, এই জুন মাহৰ পাছত বাৰু কোনটো মাহ আহিব? আৰু টিকিলিয়ে কোৱাচোন এবাৰ যে তুমি কোনখন হাতেৰে ভাত খোৱা? হৈছে, আমি সদায় সোঁ হাতেৰে ভাত খাব লাগে, আৰু ভাত খোৱাৰ আগত হাতখন ভালদৰে চাবোনেৰে ধুই ভাত খাব লাগে দেই। বেঙুনীয়া, ঘন নীলা, নীলা, বেঙুনীয়া, সেউজীয়া, সুমথিৰা, ৰঙা। তোমালোকে জানানে বাৰু যে হাবিত থকা চবচে ডাঙৰ ৰজা কোন জন্তুবিলাকৰ ভিতৰত, ক'ব পাৰিবা? সিংহক বনৰ ৰজা বুলি কোৱা হয়। পাৰিছা দেখোন, ঠিকে আছে। এইবাৰ কোৱা, আমি সোৱাদ কেনেকৈ গম পাওঁ বাৰু? সোৱাদ আমি কিহেৰে গম পাওঁ জানানে বাৰু? আমি সোৱাদ জিভাৰে গম পাওঁ। ফল মূলবিলাক যে আছে আমি যে খাওঁ, আম, কঁঠাল, লিচু, পনিয়ল, আপেল, এইবিলাক যে ফল মূল, এই ফল মূলবিলাকৰ ভিতৰত চবচে ৰজা বুলি কাক কোৱা হয় জানানে বাৰু? দেউতা, আম নেকি বাৰু? আমক ফল মূলৰ ৰজা বুলি কোৱা হয়। এইবাৰ তোমালোকক শেষৰ প্ৰশ্নটো মোক সুধিম যে শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? শিক্ষক দিৱস 5 ছেপ্টেম্বৰত পালন কৰা হয়। শুদ্ধ। বাৰু তোমালোকে দেখিছোঁ পঢ়া শুনা কৰা, সেইকাৰণে আজি তোমালোকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পাৰিছা, নহয়নে বাৰু? বাৰু টিকিলি, মনটো এতিয়াও বেয়াই লাগি আছে চাগে। একো নহয় দিয়া, মই তোমালোকক কিবা এটা খাবলৈ দিম আৰু আজি দেই, চকলেট দিম, চকলেট। আজিলৈ এৰিছোঁ, আকৌ লগ পাম দেই। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, আৰু মই তোমালোকক এনেদৰে প্ৰশ্ন সুধি থাকিম, তোমালোকে মোক উত্তৰবিলাক দিব লাগিব, তেতিয়াহে মই জানিম তোমালোকে পাৰিছানে নাই পৰা দেই। হ'ব আজি বন্ধুসকল, আজি ভিডিঅ'টো কেনে পালে আপোনালোকে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এই ৰঙা বেল ছাবস্ক্ৰাইব বুটামটো দবাই কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়াহে পুনৰ আমি যদি ভিডিঅ' দিওঁ আপোনালোকৰ মাজলৈ, তেতিয়া আপোনালোকে সোনকালে ভিডিঅ'বিলাক পাই থাকিব। আজিলৈ এৰিছোঁ।